হেল্ল' আজি এটা বহুত ধুনীয়া ষ্টৰি লৈ আহিছোঁ। আজি ৰাতিপুৱাই মই পালোঁ ষ্টৰিটো, এগৰাকী লেডিয়ে মোক পঠাইছে। মই ভাবিলোঁ যে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজিয়ে মই ভিডিঅ'টো বনাব লৈছোঁ কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। বিশেষকৈ মহিলাখিনিয়ে বহুত হেল্প পাব যদি তেওঁলোকে তেওঁলোকৰ লাইফত এইটো অৱলম্বন কৰে টেকনিকটো। আপোনালোকৰ লগত সেইকাৰণে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এগৰাকী লেডি আছে শ্ৰেয়া বুলি। তেখেতৰ বহুত পিৰিয়ডছৰ টাইমত বহুত পেইন হয়, পিৰিয়ডছ হোৱাৰ আগতো বহুত পেইন হয় আৰু পিৰিয়ডছৰ টাইমতো বহুত পেইন হয় পেটত। তো তেখেতে এটা টেকনিক আছে, জেমছ টেকনিক হয়। আমি সকলোৱে এইটো ইউজ কৰোঁ, ল অফ এট্ৰেকশ্যনৰ বহুতে ইউজ কৰি আছে এইটো। তো জেমছ টেকনিকত কি হয়, আপুনি ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি তিনিটা জেমছ ল'লে, কালাৰফুল থাকে জেমছবোৰ, কেডবেৰী জেমছ আহে ন, তো সেইটো আপুনি জেমছ এটা ল'লে, জেমছ এটা লৈ পেলাই আপোনাৰ যিকোনো প্ৰব্লেম, আপোনাৰ বডিৰ যিকোনো প্ৰব্লেমেই কিয় নাথাকক, আপুনি সেই জেমছটোক এনেকৈ কৈ পেলাই খালে যে এই জেমছটো খালে, ছাপ'জ মোৰ হাতত বিষ হৈ আছে, এই জেমছটো খালে মোৰ হাতৰ বিষটো ভাল হৈ যাব। বা এগৰাকী মহিলাৰ এবাৰ হৈছিলে যে তেখেতৰ ডিঙিৰ এইখিনি ছাইডত পেইন হৈ আছিলে আৰু তেখেতে ৰাতি গৈ পেলাই জেমছ এটা খালে যে, আৰু জেমছটো লৈ পেলাই ক'লে যে জেমছটো খালে মোৰ ডিঙিটো পূৰা ভাল হৈ যাব। আৰু পিছদিনা তেখেতে চালে তেখেতৰ ডিঙিৰ বিষটো ভাল হৈ আছিলে। আৰু এই শ্ৰেয়া নামৰ যিগৰাকী লেডি আছে, তেখেতে আজি মেনশ্যন কৰিছে তেখেতৰ পিৰিয়ডছ হোৱাৰ আগত আৰু পিৰিয়ডছৰ টাইমত বহুত পেইন হয়। পেইন হ'লে তেখেতে এইবাৰ জেমছ টেকনিকটো কৰিছিলে। জেমছ টেকনিকটো তেখেতে কৰাৰ পিছত এইবাৰ তেখেতে আজি কৈছে 90% তেখেতৰ এইবাৰ পিৰিয়ডছৰ টাইমত পেইন হোৱা নাই আৰু অলপ হিলিং হ'ব আৰু বাকী আছে। গতিকে তেখেতে কণ্টিনিউ কৰি আছে জেমছ টেকনিক। গতিকে আপোনালোকেও কৰি চাওক যদি আপোনালোকৰ সেনেকুৱা কিবা ফিজিকেল প্ৰব্লেম আছে। আপোনালোকে যিবোৰ মেডিচিন খাই আছে বা কিবা ভাল কৰিবৰ কাৰণে যিবোৰ টেকনিক ইউজ কৰি আছে সেইবোৰ কৰি থাকক, তাৰ লগত জেমছ টেকনিকটো কৰি চাওক। যদি এটা টেকনিকৰ পৰা আপোনালোকৰ ভাল হয় তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চোৱাত কি আপত্তি আছে। আৰু কি হয়, যিকোনো বস্তুৱে আমি খাওঁ বা ইউজ কৰোঁ, যদি আমি সেই বস্তুটোক নিজৰ এটা ইণ্টেনশ্যন দি দিওঁ বা নিজৰ এটা ভাইব্ৰেশ্যন দি দিওঁ বা এটা এনাৰ্জি দি দিওঁ, তেতিয়া সেই বস্তুটোৱে সেনেকৈ আমাৰ বডিত কাম কৰে। যেতিয়া জেমছটোক আমি আমাৰ এটা ইণ্টেনশ্যন দি দিলোঁ যে এই জেমছটো মোৰ বডিত যাই পেলাই মোৰ বডিৰ কাৰণে এইটো কাম কৰিব, আৰু আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো বহি যায় যে এই বস্তুটো খালে যদি মোৰ এইটো প্ৰব্লেম ভাল হয়, তাৰমানে এতিয়া মই খালোঁ গতিকে মোৰ ভাল হ'ব লাগিব। আৰু ছাবকনচিয়াছ মাইণ্ডত যেতিয়া সেই কথাখিনি গুচি যায় তেতিয়া তেনেকৈ কাম কৰে। এতিয়া মই ছাপ'জ যেতিয়া মই ভাত খাওঁ, দুপৰীয়া ৰাতি মই কিবা বস্তু খাওঁ, মই আগতে সেই বস্তুটোক মোৰ ইণ্টেনশ্যন এটা দি দিওঁ যে এই বস্তুখিনিয়ে মোৰ শৰীৰত যায় মোৰ শৰীৰটো পূৰা হেল্ডি কৰি ৰাখিব আৰু মই হেল্ডি হৈ আছোঁ। গতিকে যিকোনো বস্তুতে নিজৰ ইণ্টেনশ্যন যদি আমি দি পেলাই সেইটো বস্তু গ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেই বস্তুটোৱে আমাৰ ভিতৰত বডিত যায় বহুত ধুনীয়াকৈ কাম কৰে। আপোনালোকে ৱাটাৰ টেকনিকৰ বিষয়েও হয়তো জানে। ৱাটাৰ টেকনিকতো বহুত এনেকুৱা ষ্টৰি আছে যিবোৰ ৱাটাৰ টেকনিকৰ দ্বাৰা ভাল হৈছে। পিছলৈকে মই ৱাটাৰ টেকনিকৰ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ৱাটাৰ টেকনিক কি হয়, কেনেকৈ কাম কৰে। বৰ্তমানৰ কাৰণে জেমছ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। যিকোনো ফিজিকেল প্ৰব্লেমৰ কাৰণে জেমছ ইউজ কৰি চাওক। জেমছ টেকনিকটো বহুত পাৱাৰফুল হয়, বহুত ৰিজাল্ট এতিয়া আহি আছে, পাই আছোঁ। আৰু লগতে শ্ৰেয়া নামৰ যিগৰাকী লেডি আছে, তেখেতৰ মেছেজটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম ভিডিঅ'টোৰ লাষ্টত, আপোনালোকে সেইটোও চাব পাৰে। হোপ এই ভিডিঅ'টোৱে বহুতক হেল্প কৰিব তেওঁলোকৰ ফিজিকেল প্ৰব্লেমৰ হিলিঙত। থেংক ইউ ফৰ ৱাচিং। मैम ये स्टोरी ना अभी 100% नहीं है। आई एम स्टिल इन दैट सेम प्रोसेस अगेन, क्योंकि अभी मैं पूरी तरह हील नहीं हुई। आई बिलीव कि 1 मंथ इफ़ आई कंज्यूम मोर जेम्स तो तब तक काफ़ी बेटरमेंट होगा।